হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। এয়া মই ওলাইছোঁ, মাৰ এটা অৰ্ডাৰ আছিলে। একচুৱেলি মায়ে ঘৰতে পিঠা চিঠা গুড়ি এনেকৈ বনায়, তো মই অৰ্ডাৰটো দিবলৈ যাওঁ উন্নয়ন ছুপাৰ মাৰ্কেটত। এয়া ৰিক্সাত গৈ আছোঁ, তাৰপিছত দেখিছোঁ ৰাস্তাত এয়া চাওকচোন নাচনী ধুনীয়া পূৰা ৰেডি আৰু বিহুৰ প্ৰিপেৰেশ্যন কেনেকুৱা চলিছে বাৰু জনাবচোন। তাৰপিছতে এয়া আহি দেখিছোঁ ইয়াত এটা সৰুকৈ ফাংচন এখন হ'ব, মে বি দিনতে হ'ব চাগে, অকণমান দেৰিকৈ হ'ব। আৰু এয়া ধুনীয়াকৈ প্ৰিপেৰেশ্যন কৰিছে আৰু ভাল লাগিছে ধুনীয়াকৈ, মানে ডেক'ৰেশ্যনটো বহুত ধুনীয়া হৈছে। তাৰপিছত আহি দেখিছোঁ মোৰ ক্লাছ আৰম্ভ হৈ গ'ল, ষ্টুডেণ্টবিলাকে গাই আছে আৰু ধুনীয়াকৈ। সি গম কিন্তু নাপায় আকৌ দেই, মই মানে মনে মনে ভিডিঅ' কৰি থৈছোঁ আৰু তেনেকৈ। তাৰপিছতে এয়া মই জেঠাই দিয়া পিঠা খাইছোঁ, বহুত টেষ্টি পিঠা বনাই মোৰ জেঠাই। মোৰ মায়ে মানে বনোৱাই নাই, আজি বনাব আৰু ষ্টাৰ্ট কৰিব ধুনীয়াকৈ। তাৰপিছত এয়া ফুলখিনি দেখিছেনে, অকণমান মৰি গৈছে, মই পানীও দিয়া নাছিলোঁ দুদিনমান। দেন আমাৰ এই ঘৰটো দেখাই দিছোঁ, অলম'ষ্ট হৈছেগৈ আৰু গেটখন দিয়া। তাৰপিছতে এয়া মই ড্ৰয়িংটো চাফা কৰি লওঁ, বাই।